পুনর্বার সকলকে স্বাগতম জানাইছি এসআই আসাম লাইভ 24 চ্যানেললৈ। পুনর্বার সকলকে স্বাগতম জানাইছো মই সাইফুল ইসলাম। আজির গুরুত্বপূর্ণ খবর, 13 দিনে গ্রেপ্তার নহল চিলাপথাৰৰ বোৱাৰী নিৰ্যাতনকাৰী গাঁওবুঢ়া। গহপুৰত বদিয়াবান নাৱৰে নি মৃতদেহ সৎকাৰ। গহপুৰৰ মেইল বজাৰত তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড। বানত জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 47% এলেকা 11টা বন্যপ্ৰাণীৰ মৃত্যু। চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব, আমাক উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজি মুকলি হ'ব মালিগাঁও উৰণীয়া সেতু। আজি ৰাখী পূৰ্ণিমা, জানক ৰাখী পিণ্ডৰ শুভ লগ্ন। অসুৰক্ষিত চাহ উদ্যোগৰ ভৱিষ্যত, 5 মাহত বিক্ৰী 68খন চাহ বাগিচা। বদিয়াবানৰ কবলত গোলাঘাট, নগদ চোৰৰ অতপালি। চুতীয়াত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ। নদী মাথাউৰিৰ চিগা স্থান পৰিদৰ্শনৰ জলসম্পদ মন্ত্ৰী পিছু হাজৰিকা। শীঘ্ৰে মাথাউৰি মেৰামতি কৰাৰ নিৰ্দেশ। সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰূপে নিযুক্তি। চমৰিয়াত নাও খেল প্ৰতিযোগিতা আৰু বঁটা বিতৰণী সভা। সাগৰীযান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠান। দেশৰ স্মাৰ্ট চিটি বঁটা কোনো এটা শিতানতে নাম নাই গুৱাহাটীৰ।